হাই বন্ধুসকল, মোৰ নাম কৌশিক কুমাৰ নাথ। আজি আমি আলোচনা কৰিম মহান বৈজ্ঞানিক ছাৰ আইজাক নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰটোৰ বিষয়ে। আহকচোন আলোচনা কৰোঁ। বন্ধুসকল, নিউটনৰ দ্বিতীয় সূত্ৰটো হৈছে গতিৰ পৰিৱৰ্তন প্ৰয়োগ কৰা বলৰ সমানুপাতিক আৰু ইয়াৰ দিশ প্ৰয়োগ কৰা বলৰ দিশৰ সৈতে একে। ইয়াক আমি এনেদৰে ক'ব পাৰোঁ, বস্তু এটাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ ইয়াৰ ওপৰত প্ৰয়োগ কৰা লব্ধ বলৰ সমানুপাতিক আৰু ইয়াৰ দিশ লব্ধ বলৰ দিশৰ সৈতে একে। বন্ধুসকল, এই ভৰবেগ হ'ল বস্তু এটাৰ ভৰ আৰু বেগৰ পূৰণফল। বেগ যিহেতু এটা ভেক্টৰ ৰাশি আৰু ভৰ এটা স্কেলাৰ ৰাশি, গতিকে ইহঁতৰ পূৰণফল এটা ভেক্টৰ ৰাশি হ'ব। এই ভৰবেগৰ দিশ বস্তুটোৰ বেগৰ দিশৰ সৈতে একেই। বন্ধুসকল, এতিয়া স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশি কাক বোলে? যিবোৰ ভৌতিক ৰাশিৰ কেৱল মান আছে, দিশ সম্বন্ধীয় কোনো ধাৰণা নাই, তেনেবোৰ ৰাশিক স্কেলাৰ ৰাশি বোলা হয়। আনহাতে যিবোৰ ভৌতিক ৰাশিৰ মানৰ লগত দিশৰ ধাৰণাও সাঙুৰ খাই আছে, তেনেবোৰ ৰাশিক ভেক্টৰ ৰাশি বোলা হয়। বন্ধুসকল, নিউটনৰ দ্বিতীয় সূত্ৰটোৰ পৰা আমি এইটোৱে বুজোঁ যে কোনো এটা বলে কোনো এটা বস্তুৰ ওপৰত ক্ৰিয়া কৰি সৃষ্টি কৰা ত্বৰণৰ মান বলৰ মানৰ সমানুপাতিক আৰু বস্তুটোৰ ভৰৰ ব্যস্তানুপাতিক। এই ত্বৰণৰ দিশ ক্ৰিয়া কৰা বলৰ দিশৰ সৈতে একেই। বন্ধুসকল, নিউটনৰ দ্বিতীয় সূত্ৰটোৰ পৰা আমি বল আৰু ত্বৰণৰ মাজৰ সম্বন্ধটো পাওঁ। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বিজ্ঞানৰ লগত সম্পৰ্ক থকা সকলো ভিডিঅ' পাবলৈ। আজিলৈ ইমানেই, ধন্যবাদ।